কথাটো হয়তো আপুনিও ইমান ডিপলি ভাবি চোৱা নাই, কিন্তু এয়াই সঁচা যে যিদিনাখন এখন ঘৰত এটি শিশুৰ জন্ম হৈছে সেইদিনা কিন্তু শিশুটিৰ লগতে আন দুজন ব্যক্তিৰো জন্ম হৈছে, এগৰাকী পিতৃ আৰু এগৰাকী মাতৃৰো। আজিৰ দিনত আটাইতকৈ ভাল লগা কথা হ'ল এইটোৱে যে নৱপ্ৰজন্মৰ পিতৃ মাতৃসকল ল'ৰা ছোৱালী ডাঙৰ কৰাৰ ক্ষেত্ৰত অধিক সতৰ্ক হৈছে। আৰু এখেতসকলক সহায় কৰাৰ উদ্দেশ্যেই মই আচলতে ইউটিউব চেনেলটো ক্ৰিয়েট কৰিছিলোঁ, যে কিছু সজাগতা, কিছু উৎসাহ আৰু কিছুমান মিষ্টেক্স যাতে মই কাৰেকশ্যন কৰাব পাৰোঁ। গতিকে চেনেলটোত যদি আপুনি নতুন হয় অনুগ্ৰহ কৰি আজি ছাবস্ক্ৰাইব কৰিব। এতিয়া জানি লওক যে ল'ৰা ছোৱালীৰ লগত আপোনাৰ যিমান খং উঠিলেও খঙত কথা নাপাতিব। যিদিনাৰ পৰা আপুনি খঙত কথা পতা আৰম্ভ কৰিব, ল'ৰা ছোৱালী আপোনাৰ লগত কথাবোৰ ফ্ৰীলি শ্বেয়াৰ নকৰি লুকাবলৈ আৰম্ভ কৰাটো খাটাং।